এখন গুৰুত্বপূৰ্ণ আলোচনা চলিছে ৰাইজ ৰাতিপুৱাই ডিউটিলৈ গৈ পায় আৰু এয়া আমাৰ লেকচাৰ মানে আমি কিবা এটা আলোচনা কৰি আছোঁ কিমাননো আলোচনা কৰি থাকিম বলক চানা খাই লওক আৰু এইবোৰতো সদায় আপোনালোকে দেখিয়ে থাকে আমাৰ বুট আৰু চানাৰ কম্বিনেশ্যন আমি কোনোদিন নেৰোঁ আৰু যোনেই হওক বুট পগু লৈ আহিব আৰু তাৰ লগত চানা পিঁয়াজ জলকীয়া মিক্স কৰি খোৱাৰ আমেজে সুকীয়া মানে আমাৰ লেবৰ গোটেই মানুহখিনিৰে সেইটো ফেভৰেট আৰু চবেই খাবলৈ বিচাৰে আৰু ডিউটি ছুটি হোৱাৰ পাছত মই আমাৰ বাইদেউক লগ কৰিবলৈ গ'লোঁ আৰু উৎপাত দেখিছেনে সেইকাৰণে তাকে আজি কাণত ধৰাই উঠা বহা কৰিছে হ'লেও হাঁহি দেখিছেনে সাংঘাতিক দুষ্টামি কৰে এই ছোৱালীজনীয়ে হ'লেও মৰম লাগে নহয়নে এইটোৱে দুষ্টামি কৰাৰ বয়স আৰু আমি দুইজনীয়ে এই ট্ৰেণ্ডিং ৰীলটো বনালোঁ কাৰণ মোৰ ৰীল বনোৱা পাৰ্টনাৰ এতিয়া তেখেতেই জানক নাজানক মোক কিন্তু ছাপোৰ্ট কৰে দেই বাইদেৱে লগ এটা দিয়ে কিন্তু